গুড মৰ্ণিং। ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে আছা, সকলো ভালে কুশলে থাকিবা। আজি আমি বিজ্ঞান বিষয়ৰ অষ্টম শ্ৰেণীৰ যিহেতু আমি অধ্যায় 2 চেপ্টাৰ নম্বৰ 2 অণুজীৱ মিত্ৰ আৰু শত্ৰু এই চেপ্টাৰটো আমি পঢ়িয়ে আছোঁ। গতিকে এই চেপ্টাৰটোৰ এটি নতুন টপিক আমি আৰম্ভ কৰিম। টপিকটি হৈছে অণুজীৱ আৰু আমি। মানে অণুজীৱসমূহে আমাৰ জীৱনত খুব বেছি প্ৰভাৱ পেলায়। ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই অণুজীৱসমূহে আমাৰ কেতিয়াবা মিত্ৰ হিচাপে আৰু কেতিয়াবা শত্ৰু হিচাপে কাম কৰে। এই বিষয়ে আমি আলোচনা কৰিম। অণুজীৱসমূহে কেনেদৰে আমাৰ উপকাৰ কৰে, অণুজীৱসমূহ কেনেদৰে আমাৰ বাবে উপকাৰী, সেই বিষয়েহে আমি আজি আলোচনা কৰিম। অণুজীৱসমূহ আমাক বিভিন্ন ধৰণে উপকাৰ কৰে। এতিয়া আমি আমাৰ পাঠ্যপুথিৰ ভিতৰৰ অংশলৈকে আহিছোঁ। অণুজীৱ আৰু আমি 2.3 এক্টিভিটি। এতিয়া চোৱা, এই অণুজীৱসমূহৰ গুৰুত্ব খুবেই গুৰুত্বপূৰ্ণ। মই কৈছোঁৱেই অলৰেডি। আৰু ই কি হয়, মানুহৰ উপকাৰীও হয়, লগতে কিছুমান আকৌ কি আছে, অপকাৰী ৰোগ সৃষ্টিকাৰকো হয়। মানুহৰ বুলি নহয়, সমগ্ৰ বিশ্বজগতৰ বাবে। এতিয়া আমি প্ৰথম মিত্ৰ অণুজীৱৰ বিষয়েহে আলোচনা কৰিম। মানে ই আমাৰ কেনেকৈ মিত্ৰ হ'ব পাৰে। গতিকে অণুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয়। দৈ, পাওৰুটি আৰু কেক প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়। ধুনীয়াকৈ মই প্ৰশ্ন দি দিছোঁ। কি অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে? উত্তৰ হ'ব লেক্টোবেচিলাছ। লেক্টোবেচিলাছ নামৰ অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। গতিকে অণুজীৱ আমাৰ বাবে উপকাৰীয়েতো হ'ল। দৈটো আমাৰ দেহৰ বাবে খুব উপকাৰী এটি খাদ্য। আমাৰ প্ৰথম টপিকটো আছে দৈ আৰু পাওৰুটি প্ৰস্তুতকৰণ। তাৰ আগতে আমি এটা বস্তু চাই লৈছোঁ, পৰিৱেশ চাফা কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা হয়। আমাৰ পৰিৱেশ যাতে নিৰ্মল হৈ থাকে তাৰ বাবেও কিন্তু অণুজীৱ ব্যৱহাৰ কৰা হয়। সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত দিয়া আছে পৰিৱেশ যে চাফা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়, তাৰ উদাহৰণ দিয়া আছে। উদাহৰণস্বৰূপে জৈৱ বৰ্জিত পদাৰ্থ, পাচলিৰ বাকলি, প্ৰাণীৰ অৱশিষ্ট আৰু মলমূত্ৰসমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰৰ উপযোগী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তিত হয়। মনত পেলোৱা যে বেক্টেৰিয়াসমূহ ঔষধ প্ৰস্তুতকৰণতো ব্যৱহৃত হয়। কৃষি ক্ষেত্ৰত বেক্টেৰিয়াই নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। এতিয়া আমাৰ মিত্ৰ অণুজীৱসমূহে ইয়াৰ প্ৰথম কামটো কি হয়, দৈ, পাওৰুটি, কেক আদি প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে পৰিৱেশ নিৰ্মলকৰণত ব্যৱহাৰ হয়। তৃতীয়তে ইয়াৰ ঔষধি ব্যৱহাৰ কিছুমানো আছে। আৰু শেষত আন এটা আছে কি, মাটিৰ উৰ্বৰতা বৃদ্ধিতো অণুজীৱই সহায় কৰে, নাইট্ৰজেন যৌগীকৰণ কৰি পেলাই। এতিয়া আমাৰ প্ৰথম টপিকটো মই কৈছোঁৱে, দৈ আৰু পাওৰুটি প্ৰস্তুতকৰণ। দৈৰ বিষয়ে মই অলৰেডি ক'লোঁ। দৈত লেক্টোবেচিলাছ অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। গাখীৰত মিহলি হৈ ই সংখ্যাত বাঢ়ি যায় আৰু গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰে। চীজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়া ব্যৱহৃত হয়। এতিয়া চোৱা, ঠিক তেনেদৰে মই আন এটি প্ৰশ্ন তোমালোকক দেখুৱাইছোঁ। পাওৰুটি, কেক, পেষ্ট্ৰি এইবিলাক প্ৰস্তুতকৰণত, কেক, পেষ্ট্ৰি, পাওৰুটি আদি প্ৰস্তুতকৰণত কি অণুজীৱ ব্যৱহৃত হয়? উত্তৰ হ'ব ইষ্ট। কেক, পেষ্ট্ৰি, পাওৰুটি আদি প্ৰস্তুতকৰণত ইষ্ট নামৰ অণুজীৱ ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ আন এটি প্ৰশ্ন মই দিছোঁ। বাণিজ্যিক ভিত্তিত সুৰা
আৰু মদ প্ৰস্তুত কৰাত কি অণুজীৱ ব্যৱহৃত হয় উত্তৰ ইষ্ট বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট নামৰ অণুজীৱ ব্যৱহৃত হয় এতিয়া চোৱা ইয়াতে এটা ধুনীয়াকৈ লাইন দিয়া আছে সুৰা মদ আৰু এচিডিক এচিড ভিনেগাৰ বৃহৎ পৰিমাণে প্ৰস্তুত কৰাৰ বাবেও অণুজীৱৰ ব্যৱহাৰ কৰা হয় বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয় এই উদ্দেশ্যৰে ফলৰ ৰস বাৰ্লি গম চাউল আদিত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন কৰা হয় এতিয়া তোমালোকে নিশ্চয় বুজিছা ইয়াতে ইষ্ট মিহলোৱা পাউডাৰ ময়দাটো পানীৰ লগত মিক্স হৈ গৈছে দেখিছে আৰু উফন দি উঠা জেনেৰেল ময়দাটো কি হৈছে উফন দি উঠিছে ইষ্ট মিহলালে ই কি হয় মানে এয়া এনেদৰে সমান আকৃতিত থাকি যায় চোৱা ইষ্টৰ প্ৰজনন ক্ষিপ্ৰ গতিত হয় ইহঁতৰ শ্বাস প্ৰশ্বাসত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় গেছৰ বুৰবুৰণিবোৰ ময়দাৰ লদাৰ মাজে মাজে সোমাই ইয়াৰ আয়তন বৃদ্ধি ঘটায় এই সূত্ৰটোৰ আঁত ধৰিয়ে কেক পেষ্ট্ৰি পাওৰুটি আদি প্ৰস্তুতকৰণত ইষ্টৰ ব্যৱহাৰ হয় গতিকে তোমালোকে বুজি পালা যে দৈ প্ৰস্তুত কৰোঁতে কি অণুজীৱ লেক্টোবেচিলাছ ইষ্ট বা সুৰা বা মদ বা কেক পেষ্ট্ৰি পাওৰুটি আদি প্ৰস্তুতকৰণত ইষ্ট নামৰ অণুজীৱ ব্যৱহাৰ কৰা হয় মই প্ৰশ্ন সহকাৰে তোমালোকক দি দিলোঁ এতিয়া আমাৰ এটি নতুন আমি প্ৰক্ৰিয়াৰ বিষয়ে জানিম কিন্নন প্ৰক্ৰিয়া ফাৰ্মেণ্টেশ্যন এই প্ৰক্ৰিয়াটিত আমাৰ কি হয় চেনি সুৰালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো কিন্নন প্ৰক্ৰিয়া কাক বোলে উত্তৰ হ'ব চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াকে কিন্নন বোলে কোনে কিন্ননটো আৱিষ্কাৰ কৰিছিল লুই পেষ্টিয়ৰে 1857 চনত কিন্নন আৱিষ্কাৰ কৰিছিল তাৰপিছতে আছে আমাৰ অণুজীৱৰ ঔষধি ব্যৱহাৰ অণুজীৱৰ ঔষধি ব্যৱহাৰৰ বিষয়ে আমি জনাৰ ক্ষেত্ৰত আমি প্ৰথমতে জানিব লাগিব এণ্টিবায়'টিক কি কাৰণ এণ্টিবায়'টিক অণুজীৱৰ ঔষধত যিবোৰ মানে এণ্টিবায়'টিক থাকে সেইবোৰৰ উৎস কিন্তু অণুজীৱসমূহ এই ঔষধবোৰৰ উৎস হৈছে অণুজীৱসমূহ গতিকে এণ্টিবায়'টিক হ'ল বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰা বা সিহঁতৰ বৃদ্ধিত বাধা জন্মোৱা ঔষধবোৰক এণ্টিবায়'টিক বোলে সকলোৱে মনত ৰাখিবা বেমাৰ সৃষ্টিকাৰী যিবোৰ অণুজীৱ আছে সিহঁতক ধ্বংস কৰা বা সিহঁতৰ বৃদ্ধিত বাধা জন্মোৱা যিবোৰ ঔষধ সেইবোৰক এণ্টিবায়'টিক বোলে ষ্ট্ৰেপট'মাইচিন টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন ষ্ট্ৰেপট'মাইচিন টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন এইকেইটা হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত হোৱা এণ্টিবায়'টিক সকলোৱে জানে এইকেইটাৰ নাম কি ষ্ট্ৰেপট'মাইচিন টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন আশা ৰাখিছোঁ তোমালোকে গোটেইখিনি ধুনীয়াকৈ বুজি পাইছা ধন্যবাদ